নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰে আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল বটনটো প্ৰেছ কৰি পেলাই অল অপচনটোত ক্লিক কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপুনি লাভ কৰিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আলোচনা কৰিম নতুন ভোটাৰৰ বিষয়ে যদি আপুনি নতুনকৈ ভোটাৰ লিষ্টত নাম আহিবৰ কাৰণে আবেদন কৰিছিল তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হ'ব অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি বুজি পাব বন্ধু বান্ধৱীসকল আপুনি কম সময়ৰ ভিতৰতে আপোনাৰ নিজৰ ভোটাৰ লিষ্টত নাম আছে নে নাই বা আপোনাৰ নিজৰ ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে নে নাই আপুনি কেনেকৈ চেক কৰিব অকনো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল এই পেজটোৰ লিংক মই ডেসক্ৰিপচনত দি থোৱা থাকিব ডেসক্ৰিপচনৰ লিংকতে ক্লিক কৰি পেলাই এই পেজটোত আহিবগে পাৰিব বন্ধু বান্ধৱীসকল ফাৰ্ষ্টতে আপোনালোকে এই থ্ৰী ডটটোত ক্লিক কৰি দিব থ্ৰী ডটটোত ক্লিক কৰাৰ পাছত আপুনি ইয়াত এই ডেস্কটপ সাইট কৰি লব তেতিয়া আপোনাৰ বাবে সুবিধা হ'ব তাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব এই ডাউনলোড পিডিএফটোত ক্লিক কৰি দিব ডাউনলোড পিডিএফটোত ক্লিক কৰাৰ পাছত আপোনালোকে অন্য এখন পেজলৈ যাব পাৰিব ইয়াত সিলেক্ট কৰিবলৈ যে আপোনালোকৰ স্টেটটো আপোনাৰ স্টেটটো যেহেতু আমাৰ অসম হয় সেইভাবে মই অসমটো সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পাছত এই গোট ক্লিক কৰি দিছো ক্লিক কৰাৰ পাছত অন্য এখন পেজ খুল খাব এয়া আমাৰ সন্মুখৰ অন্য এখন পেজ আহি গৈছে এতিয়া ফাৰ্ষ্টতে আপুনি ইয়াত দিব লাগিব ফাৰ্ষ্টতে দিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব তাৰ পিছত ফাৰ্ষ্টতে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্টটো কি হয় আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব সেইভাবে মই মাজুলীটো সিলেক্ট কৰি লৈছো তাৰ পিছত আপোনালোকৰ সমষ্টিটো কি হয় সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপুনি দিব লাগিব আপোনাৰ ভোটাৰ লিষ্টৰ বা আপুনি কোনখন স্কুলত ভোট দিয়ে সেই এলপি স্কুল বা যিখন স্কুলত আপুনি ভোট দিয়া স্কুলখনৰ নাম্বাৰটো আপুনি বহুৱাই দিব মই এই নিজৰ ভোটাৰ লিষ্টৰ নাম্বাৰটো বহুৱাই দিছো দিয়াৰ পিছত আপুনি এইটো ইয়াত বহুৱাব লাগিব তো ইয়াত বহুৱাই দিব বহুৱাৰ পিছত এতিয়া ইয়াত আছে 32 + 8 32 + 8 কিমান হয় আপুনি তাত বহুৱাই দিব বহুৱাৰ পিছত এই ভিউ ৰুলত ক্লিক কৰি দিব ভিউ ৰুলত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ দৰে গুছি আহিব ডাউনলোড কৰিবৰ কাৰণে মই ডাউনলোড কৰি থোৱা আছে যদিও আপোনালোকক দেখাই দিছো ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত আপোনালোকক সেই পিডিএফটো ডাউনলোড হৈ যাব এনেদৰে ইয়া ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপোনালোকে চাব পাৰিব যে আপোনাৰ নতুন ভোটাৰ লিষ্টত নাম আছে নে নাই বা আপোনালোকৰ উচৰৰ কাৰ যদি প্ৰিন্ট আউট কৰিব বিচাৰে প্ৰিন্ট আউটটো দিব পাৰিব নহলে এনেদৰে চাব পাৰিব এয়া চক যদি আপুনি নতুনকৈ বা 2020 বৰ্ষৰ কাৰণে বা 20 বৰ্ষত এপ্লাই কৰিছিল নতুন ভোটাৰৰ কাৰণে লিষ্টত নাম আছে নে নাই সেইখিনি ডিটেইলছত আপুনি দেখিবলৈ পাৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো কিবা হেল্পফুল বুলি ভাবিলে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰি দিব তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আহিবলগীয়া নটিফিকেশনসমূহ পাই থাকিব ধন্যবাদ